পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপজে ভিলগলৈ মই ৰূপজ্যোতি আপোনালোকৰ হোষ্ট। চ' আজি চাবলৈ আহিছোঁ পূজা আপোনাৰ মালাডৰ ওচৰত আপোনাৰ এখন পূজা পাতিছে বেংগলী সমাজে। চ' তাত পূজা এখন চাবলৈ আহিছোঁ আৰু আপোনালোকো দেখুৱাম মুম্বাইৰ পূজা কেনেকুৱা হয়। একচুৱেলি ইয়াত মুম্বাইত আপোনাৰ পূজা বুলি ক'লে বৰ বিশেষ পূজা নহয় ইয়াতে, তথাপিও দুই এখন মানে জেগাত পূজা পতা হয়। পৰাই হ'ল তাতে পূজা, তাৰপিছত মালাডত পাতে, তাৰপিছত বাচিত পাতে। তেনেকৈ অসমীয়া আৰু বেংগলী সমাজ য'ত য'ত আছে তাতে আপোনাৰ পূজা পতা হয়। চ' আজি আহিলোঁ আপোনাৰ মালাডত, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ইয়াত কেনেকৈ ধৰণে পূজা পাতে। মোৰ লগত আছে আপোনাৰ মোৰ লগৰ দেৱজ্যোতি। চ' আমি দুজন আজি মানে একচুৱেলি তেওঁলোকৰ ঘৰত আহিছোঁ আৰু তেওঁলোকৰ ঘৰৰ ওচৰতে আপোনাৰ পূজাখন পাতিছে। ভাবিলোঁ পূজাখনো চাই লওঁ আৰু আপোনালোকক কিছু পূজাখনৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব ৰূপজে ভিলগ। मधुकैटव विध्वंसी विधात्री वरदे नमः। रूपं देहि जयं देहि यशो देहि दिशो जहि। महिषासुरनिर्णाशि भक्तानां सुखदे नमः। रूपं देहि जयं देहि यशो देहि दिशो जहि। धूम्रनेत्र वधे देवी धर्म कामार्थदायिनी। रूपं देहि जयं देहि यशो देहि दिशो जहि। रक्तबीज वधे देवी चण्डमुण्ड विनाशिनी। रूपं देहि जयं देहि यशो देहि दिशो जहि। निशुम्भ शुम्भ निर्णाशि। চ' এইখন আছিলে আপোনাৰ মালাডৰ পূজা আৰু এতিয়া মই মোৰ লগৰজনৰ ঘৰত যাম। তেখেতৰ ঘৰত পূজাৰ বিশেষ পাৰ্টিৰ আয়োজন কৰিছোঁ আৰু পাৰ্টি কৰিমগৈ এতিয়া। চ' বজাৰ অলপ কৰি আহোঁ। মোৰ লগত আছে মোৰ বন্ধু দেৱ, ই মুম্বাইতে থাকে। তুমি ক'ৰবাত পূজা চাব গৈছা নাই? বিশেষ এনেকৈ যোৱা নাই ক'তো। এইখিনিতে এটা তোমালোকৰ ঘৰৰ ওচৰতে পূজা হয় এইখিনিতে খুব চাবলগীয়া হয়। দিনদিন ইয়াতে পূজা বাঢ়িছে এইবাৰ। হয়, যোনখিনি পৰিৱেশ আগত নাছিলে, যিহেতু মালাডত এটা কমপ্লিট বেলেগ আছিলে এই ছ'চাইটিখিনি। আজি প্ৰায় কেইবছৰৰ পৰা দেখা গৈছে এইখিনি জেগা প্ৰায় অলপমান পূজা বুলি ক'লে অলপ বেলেগ এটা ধৰক ভাইব এটা হয়। আচ্ছা, কমপ্লিট বেলেগ অলপমান আজিকালি মালাত এইখিনি বিশেষকৈ জনকল্যাণখিনি বুলি ক'লে জনকল্যাণ। এই অসমীয়া মানুহ তোমাৰ বহুত থাকে এইখিনি হয়, প্ৰায় অসমীয়া মানুহ আছে। অসমৰ মানে বিশেষকৈ তোমাৰ যিবিলাক মিউজিচিয়ান মেইনলি কালচাৰেল লাইনৰ মানুহ এইখনতে বহুত আছে, বহুত পোৱা যায়। কালচাৰেল লাইনৰ মানুহখিনি ইয়াতে তোমাৰ বেছিকৈ পোৱা যায়। মানে অসমীয়া মানুহ ইয়াতে বহুত আছে, বেংগলী মানুহ আছে। কস্ম জেগা মালাডৰ এইখিনি প্ৰায় বিশেষ দেখা পায়। মই তোমাৰ বাচিলে গৈছিলোঁ আজি তোমাৰ অসম ভৱনৰ তাতো পূজা পাতিছে। মই মানুহ এঘৰলৈ গৈছিলোঁ, মোক মানে ভাত খোৱাৰ নিমন্ত্ৰণ জনাইছে। তাত মানে আমি পূজাটো বিশেষকৈ তেখেতে আমাক বহুত ধুনীয়াকৈ ক'লে পাৱাইত হয়, অসম ভৱনতো হয়। কিন্তু মই গম পোৱা নাছিলোঁ যে তোমাৰ ইয়াতো এনেকুৱা পূজা হয় বুলি। মোৰ চাগে লাকি ভাল তোমালোকৰ ঘৰলৈ আগতে মই ইয়াতে মানে চাবলৈ মোৰ সৌভাগ্যকণ হৈ গ'ল, দেৱীৰ আশীষ ল'বলৈও সৌভাগ্যকণ হ'ল। ত' ভাল লাগিলে। এতিয়া তোমালোকৰ তাত যাম, পাৰ্টি কৰিম। এতিয়া কি আয়োজন কৰিছে সেইটো কোৱা আগতে। এতিয়া বিশেষ একো নাই, মাংস চাংস অনা হৈছে? নাই ধৰা পূজাৰ সময়ত। আচ্ছা, পূজাৰ সময়ত মাংস পূজা বুলি মাংসটো ড্ৰপ আৰু ঠিক আছে। এতিয়া আমি কি বজাৰ কৰিব লাগিব মানে আমি এতিয়া বজাৰলৈ যাম আৰু বজাৰলৈ যাম এতিয়া বস্তু আনিবলৈ আছে। প্ৰায় দুৰ্গৈ বনাইছোঁ। আচ্ছা, দুবাৰ বনোৱা আৰম্ভ কৰি দিছা? পনীৰৰ আইটেমকেইটা বনাইছোঁ। পনীৰ, ঠিকে আছে বাৰু। তেতিয়াহ'লে বন্ধুসকল চাই থাকিব ৰূপজে ভিলগ। আৰু আমি অতি সোনকালে ইয়াৰ ৰুমত বহুত ভিৰ এইটোৱে বৰ অসুবিধা আৰু মুম্বাইত, হয়নে? য'তে ত'তে ভিৰটো আহি যায়। ত' বন্ধুসকল আমি এতিয়া সিহঁতৰ ঘৰত যাম, চাওঁ কি আয়োজন কৰিছে, চাই থাকিব ৰূপজে ভিলগ। চ' মুম্বাই পূজা বুলি ক'লে আপোনাৰ পূজাতকৈ বেছি ইয়াতে আপোনাৰ নৱৰাত্ৰিৰ প্ৰভাৱটো বেছিকৈ দেখিব পোৱা যায়। আপোনাৰ গাৰোবা দেখিবলৈ পোৱা যায়। ত' অকণমান দূৰ আহিলোঁ সেইখন পূজা মণ্ডলৰ পৰা আৰু আহি ইয়াতে দেখিছোঁ আপোনাৰ
গড়া হৈ আছে আপোনাৰ এতিয়া তাৰ কিছু দৃশ্যাংশসমূহ দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আহক। চ' পূজা চালোঁ আৰু এতিয়া লগৰজনৰ ঘৰত গৈ আছোঁ আমি আৰু এজন আহিলে আমাৰ লগত লাভন মিষ্টাৰ এতিয়া আমি এখেতৰ লগতো ক'ৰবাত যাম ক'ত যাম গোৱা যাম আৰু গোৱাৰ ব্লগ সোনকালে চাবলৈ পাব সময় আছে বাৰু সময় আছে আৰু তিনিমান আছে গোৱাৰ ওচৰতে ফেমাছ ৱাটাৰফল আমি দেখাম দুধসাগৰত যাম চ' নতুন নতুন ব্লগ আহিলে চাবলৈ পাব আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ আৰু ভিতৰত আছে মোৰ আৰু এজন লগৰ এতিয়া মাতা সেই তাক আমি ইয়াত পূজা চালো এইয়া ধ্ৰুৱ কি খবৰ ভাই ভালে ভালে এয়া আমাৰ আৰু এজন লগৰ মিষ্টাৰ হিম ভাল গীটাৰ বজায় বহুত ধুনীয়া গীটাৰ বজায় আপোনালোকক কেতিয়াবা দেখুৱাম আৰু গীটাৰখন লৈ আছে দেখিব পাৰিছে আৰু কি বনাই আছে পনীৰ বনাই আছে পনীৰ বনাই আছে আমি মাছ মাংস দেখাম আমি ভেজিটেৰিয়ান তুমিতো ডাইটিঙত আছে কি প্ৰথমতে মানুহ এনেকুৱা আছিলে এতিয়া এনেকুৱা হৈ গ'ল মানুহ দেই ডাইটিং কৰি মানুহটো ফেচটো একদম বহুত ধুনীয়া মৰম লগা হেণ্ডচাম হোৱা হৈ গৈছে এতিয়া আৰু খুব ধুনীয়া গীটাৰ বজায় কিন্তু আপোনালোকক কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম বহুত ধুনীয়া ধুনীয়া সুৰ তোলে গীটাৰত অকণ বজাই শুনাই দিয়া না অকণমান বজাই পেলাই শুনাই দিয়া বাদ দিয়া অকণ বজাই শুনাই দিয়া ভালকে বলবো গাব লাগিব না গালে মতলব আমাৰ ধ্ৰুৱই গাব না কি গাব ধ্ৰুৱই কিবা এটা গাবতো মই নিৰুপল দাৰ গান এটা আছে তোকে বজাব নিৰুপল দাৰ গান এটাকে বজাব চবনক এতিয়া আমাৰ হিম গীটাৰ বজাব আৰু চাবলৈ পাব শুনাবলৈ পাব ই ধুনীয়াকে নিৰুপল দাৰ গান এটা সি বজাই পেলাই আমাক শুনাব আপোনালোকেও উঠাই আছা সি আপোনালোকেও শুনক চেষ্টা কৰিছে ই চাওক দিয়া বজাই শুনোৱালে এতিয়া পূজাৰ বতৰ এতিয়া জেলেপি চেলেপি আনাই কিন্তু মই দায়িত্বত আছো তুমি দায়িত্বত আছো একচুৱেলি কি হয় আমাৰ অসমত তোমাৰ পূজা বুলি ক'লে তোমাৰ জেলেপি জেলেপি হয় জেলেপি নহয় জিলাপি 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 বুলি কয় জিলাপি কি হ'ল মই সৰুৰ পৰা মিঠা বেয়া পাওঁ মিঠা নকৰোঁ সৰুৰ পৰা মই মিঠা বেয়া পাওঁ আচ্ছা মানে মিঠা মিঠা নেখায় সৰুৰ পৰাই নেখাওঁ মই চাহ খাই পোৱা নাই ৰেকৰ্ড হৈছে মোৰ মই ক'ব পাৰোঁ মোক চাহ খাই পোৱা দিয়া গৈ আমাৰ ধ্ৰুৱ ক'ত গ'ল বা ই লাগি আছে পুৰা লৰাই পুৰা কিটচেনত পুৰা লাগি আছে কিবা কিবি বনাই আছে আৰু আমি খাম আমি খালি খাবলৈ আহিছো দেই চ' আজি আপোনালোকৰ ব্লগটো ইমানতে সামৰিছো আপোনালোকক শাৰদীয়ৰ শুভেচ্ছা জনালো আপোনালোকে পূজা চাবলৈ যাওক জিলাপি খাবলৈ নাপাহৰিব আৰু আমাকো লগ পালে ক'ৰবাত খাবলৈ দিব আজিলৈ ইমানতে সামৰিছো আৰু চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আগলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম আমি অতি সোনকালে গোৱালৈ যাম আৰু গোৱাৰ ব্লগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ৰূপজে ভিলগ আজিলৈ ইমানতে সামৰিছোঁ লগ পাম পৰৱৰ্তী ব্লগত তেতিয়ালৈ নমস্কাৰ